মই এটা কথাই চৰকাৰলৈ মোৰ এটা অনুৰোধ আছে চাওক চৰকাৰে যেনেকুৱাকৈ ধৰক প্ৰাইভেট স্কুলবিলাকত তেওঁলোকে নিয়ম কৰি দিছে যে টিচাৰজনক কিমান দৰমহা দিব লাগিব তেতিয়াহে প্ৰাইভেট স্কুলৰ মানে অনুমতি থাকিব বা পাৰমিশন দিব বাতৰি কাকত আছে বা যিসমূহ টিভি চেনেল আছে বা যিসমূহ পোৰ্টেল আছে সকলোকে পঞ্জীয়নৰ ব্যৱস্থা কৰক সাংবাদিক লাগিলে তেওঁলোকে কমাই দিয়ক তেওঁক এটা দৰমহা দিয়াৰ ব্যৱস্থা কৰক এইটো চৰকাৰে আচলতে মালিক পক্ষক মাতি নি এখন চুক্তি কৰিব লাগে আৰু মই ভাবো এই চুক্তি এখন কৰিলে সমাজত কোনো ধৰণৰ দুৰ্নীতি অনিয়মৰ সৃষ্টি নহয় আৰু সকলোৱে আচলতে এই যি সাংবাদিকতা বিচাৰে ৰাইজে সেই সাংবাদিকতাটো ৰাইজেও পাবলৈ সক্ষম হ'ব জ্যেষ্ঠ সাংবাদিক বৰদান তালুকদাৰ নমস্কাৰ আপোনাৰ নতুন বছৰৰ যি 2024 পৰিল আপোনাৰ পৰিকল্পনা কি সমূহ দৰ্শকক মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে নতুন বছৰৰ পৰিকল্পনা থাকে আৰু যেহেতু আমি ৰাইজৰ লগত জড়িত ৰাইজৰ সেৱা কৰোঁ গতিকে আমাৰ পৰিকল্পনা যথেষ্ট আছে আৰু সংবাদ সেৱাত মই যেহেতু 100% সময় দি মই এতিয়া সাংবাদিকতা কৰোঁ মোৰ সাংবাদিকতাই হ'ল মোৰ এতিয়া পেছা গতিকে মই এই সময়ছোৱাত মোৰ যিসকল নতুন আমাৰ এই সংবাদ সেৱাত খোজ দিছে তেওঁলোকক আমি যিসকল ইয়াত জ্যেষ্ঠ সাংবাদিক আছোঁ আমি তেওঁলোকক এটা ভাল পথ দিব লাগিব প্ৰথম কথা কাৰণ আমি সদায় এনেকৈ কাম কৰি নাথাকিম যিহেতু পৃথিৱীত সকলোৱে আৰু মানে সদায় জীয়াই নাথাকে আমিও এদিন যাব লাগিব যিহেতু এইটো নিয়ম পৃথিৱীৰ নিয়ম গতিকে মই উঠি অহা প্ৰজন্মটোক মই আগুৱাই নিব লাগিব তাৰ বাবে মোৰ এই 2024ত যথেষ্ট পৰিকল্পনা আছে আৰু মই আপোনাক এইখিনিতে ক'ব বিচাৰোঁ যে মই কোনো আচলতে ফাউণ্ডেশ্যনৰ হৈ কাম নকৰোঁ কিন্তু মই ব্যক্তিগতভাৱে মই যিখিনি উপাৰ্জন থাকে তাৰ 1% দ্বাৰা মই কিছুমান ধৰক যেনেকৈ দৰিদ্ৰ পৰিয়ালৰ বহুত ছাত্ৰ ছাত্ৰী থাকে তেনেকুৱা ধৰণে মই এতিয়া এজনী ছোৱালী পঢ়াই আছোঁ ইয়াতে ইয়াৰে নলবাৰীৰ এখন বেচৰকাৰী বিদ্যালয়ত মই পঢ়াই আছোঁ তেওঁ এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা দিব তেওঁৰ খৰচ পাতি মই কৰি আছোঁ ধৰক কোনোবাই আপুনি জানে ইয়াত যথেষ্ট দুখীয়া মানুহ আছে মই ক'লোৱে কোনোবাই চাইকেল এখনৰ বাবে তেওঁলোকে কলেজ কৰিবলৈ আহিব নোৱাৰে তেনেকুৱা ধৰণৰ ধৰক মই সহায় কৰোঁ বা কাৰোবাৰ মোবাইল এটা নাই পাছ কৰিছে মোবাইল এটা ঘৰৰ মানুহে দিব পৰা নাই কাৰণ আজিকালি মোবাইলটোত লাগে সকলোৱে জিমেইল লাগে কিবা কিবিলে চাব লাগে গতিকে এনেকুৱা ধৰণৰ কিছু পৰিকল্পনা আছে মোৰ আৰু নিজৰ জীৱনৰো পৰিকল্পনা আছে নিজৰ জীৱনটো আগুৱাই নিব চেষ্টা কৰিম যেহেতু সাংবাদিকতাত এটা দীৰ্ঘ সময় ধৰি নলবাৰীত মই জড়িত হৈ আছোঁ গতিকে সমাজৰ উন্নয়নৰ কামত মই 100% এবাৰ নিয়োজন হৈ থাকিব বিচাৰিম এই 2024 চনত আচলতে ক'বলৈ 100% হয়তো এই কাৰণেই কৈছে বিগত সময়ছোৱাত চৰকাৰী চাকৰিৰ লগতো নিয়োজিত আছিল আৰু হয়তো সংবাদ সেৱাৰ প্ৰতি বেছি আগ্ৰহ কাৰণে স্বেচ্ছামূলক অৱসৰ লৈ পুনৰ নতুন উদ্যমেৰে আকৌ এই সেৱাত মনোনিৱেশ কৰা গৈছে মানে কি ধৰণৰ চৰকাৰী চাকৰিটো আচলতে পাবলৈ টান আৰু আপুনি ইমান বছৰ কৰি অৰ্থাৎ বাদ দি আকৌ নতুন উদ্যমেৰে মই এইখিনিতে কৈছোঁ যে মই চাকৰিটোৰ সম্পৰ্কত ক'ব বিচাৰিছোঁ যে মই এটা চাকৰি পাইছিলোঁ এটা সময়ত আৰু তাৰপিছত মই ৰজাঘৰৰ যথেষ্ট আতিশয্যৰ সন্মুখীন হৈছিলোঁ মোক ছাছপেনশ্যন কৰা হৈছিল আজি ছাছপেনশ্যন কৰে কাইলৈ আকৌ জইন কৰোঁ আকৌ মোক ছাছপেনশ্যন কৰে এনেধৰণে মোক আচলতে ৰজাঘৰে যথেষ্ট হাৰাশাস্তি কৰিছিল কিন্তু অৱশেষত মই সিদ্ধান্ত ল'লোঁ যে আচলতে এই চাকৰিটো মোৰ বাবে ফিট নহয় গতিকে আৰু এই চাকৰিৰ যিটো চাৰিসীমা থাকে এই চাকৰি মানে চাৰিসীমাত থাকি মই আচলতে আগবাঢ়ি যাব নোৱাৰোঁ বা মোৰ যিটো পৰিকল্পনা সেই পৰিকল্পনাটো মই সফল কৰিব নোৱাৰোঁ হয় আপুনি ঠিকে কৈছে যে আজি যদি কোনোবাই সাংবাদিক কৰি আছে তেওঁ যদি কালি চাকৰি এটা পায় সাংবাদিকতাটো বাদ দি তেওঁ চাকৰিটোত যাব কাৰণ আজিৰ তাৰিখতো অসমৰ যিসমূহ ধৰক বাতৰি কাকতৰ প্ৰতিষ্ঠান আছে বা ইলেক্ট্ৰনিক মিডিয়াসমূহ আছে আমাৰ যিটো পাৰিশ্ৰমিক সেই পাৰিশ্ৰমিকটো আচলতে এটা বুজন পৰিমাণৰ পাৰিশ্ৰমিক আজিলৈকে দিব পৰা হোৱা নাই গতিকে অকল সাংবাদিকতাটোই আচলতে চলা আজিৰ তাৰিখত যথেষ্ট কষ্টকৰ কিন্তু মই আপোনাক এইখিনিতে ক'ব বিচাৰিছোঁ যে মোৰ আচলতে চাউলকেইটা কিনিব নালাগে মোৰ খেতিৰ মাটি আছে বা দেউতাৰ পেঞ্চন আছে বা ধৰক পৰিয়ালটোৰ প্ৰত্যেকজনে আমি আচলতে কিবা কিবি আমি সংস্থাপনত আছোঁ গতিকে এনেকুৱা নহয় যে মই চাকৰিটো বাদ দিলে মই খাব নোৱাৰিম এতিয়া মই চাকৰিটো মই বাদ দি আচলতে মই যথেষ্ট সুখী এইকাৰণে সুখী যে আচলতে মই এতিয়া 100% মই সাংবাদিকতা দিব পাৰিছোঁ বা সাংবাদিকতাৰ যিসকল আমাৰ ধৰক গাঁও অঞ্চলৰ সাংবাদিকতা থাকে আপুনি শুনি আচৰিত হ'ব যে সাংবাদিকসকলে আচলতে দিনটো ইয়াত লং পেণ্ট চাৰ্টযোৰ পিন্ধি আহে যে ৰাইজৰ লগত থাকিব লাগিব এটা নিউজত যাব লাগিব কেতিয়াবা ডিচিয়ে মাতিব পাৰে কেতিয়াবা এছপিয়ে মাতিব পাৰে কেতিয়াবা মন্ত্ৰীয়ে মাতিব পাৰে সেইবাবেহে তেওঁলোকে এযোৰ জোতা বা এটা লং পেণ্ট বা এটা চাৰ্ট পিন্ধি আহিব পাৰে কিন্তু ইমানে আৰ্থিক অৱস্থা আমাৰ এই মফচলীয়া সাংবাদিকসকলৰ যে আচলতে আপুনি যদি ভালকে চাই দকৈ চাই তেতিয়াহ'লে আপোনাৰে চকু পানী ওলাব গতিকে এই যি সাংবাদিকসকল আছে এই সাংবাদিকসকলৰ যিখন যুদ্ধ
তেওঁলোকৰ প্ৰাপ্যটোৰ বাবে পাৰিশ্ৰমিকৰ বাবে যি যুদ্ধ, এই যুদ্ধখনত আচলতে মই এজন সৈনিক হ'ব বিচাৰোঁ আৰু এটা ৰজাঘৰক দাবী উত্থাপন কৰি হ'লেও এই সাংবাদিকখিনি যাতে আৰ্থিক এটা উন্নয়ন হয় তাৰ বাবে মই কাম কৰিব বিচাৰোঁ আৰু সেইকাৰণে আচলতে মই এই যিটো মোৰ চৰকাৰী চাকৰি আছিল সেই চাকৰিটো মই বাদ দি এতিয়া ওলাই আহিছোঁ। এইখিনিতে যদিও অপ্ৰাসংগিক যেন লাগে, মানে সুধিবলৈ মন গ'ল, সংবাদ সেৱাৰ লগত জড়িত ব্যক্তিসকলক কেতিয়াবা কিছুমানে অকণমান বেলেগ দৃষ্টিৰে চায় আৰু কেতিয়াবা তুচ্ছ তাচ্ছিল্য কৰে, কাৰণ আজিকালি যিটো বিভিন্ন ধৰণে বিভিন্ন চেনেল বা আমি পৰ্টেলৰ কথাই কওঁ, তেতিয়া আপোনাৰ নিশ্চয় দুখ লাগিব, কাৰণ আপুনি বহু বছৰ ধৰি আপুনি এটা ৰাজ্যিক ভিত্তিত চেনেলত কাম কৰি আছে। গতিকে এই ক্ষেত্ৰত আপুনি নতুন প্ৰজন্মৰ যিখিনি সংবাদ সেৱাৰ লগত জড়িত হ'বলৈ আহিছে সেইখিনিলৈকে পৰামৰ্শ থাকিব নেকি? চাওক, আমি এনেকুৱা এটা সময়ত কাম কৰিছিলোঁ যে যিটো সময়ত আপুনি এটা বাতৰি কৰিব, সেই বাতৰিটোৰ বাবে আপোনাৰ ৰাতিপুৱা যেতিয়া পেপাৰখন ওলাব তাৰপিছত আপুনি দেখিবলৈ পাব যে ৰাতিপুৱা আহি আৰ্মি অৰ্থাৎ সেনা বাহিনী পুলিচে আপোনাৰ দৰমুখত ৰৈ আছে যে বাতৰিটোৰ উৎস লাগে। ছেকেণ্ড টাইম আপুনি আলফাৰ এটা বিৰোধিতা বাতৰি কৰিব, তেতিয়া আলফাটো তেতিয়া জানে সকলোৱে, আলফাটো ইয়াতে দপদপাই আছিলে, সেই সময়ত সাংগঠনিক ভেটি ভাল আছিল, তেতিয়া আলফাই আপোনাক মাতি নিব হ'ল। গতিকে আলফাৰো আপুনি কথা শুনিব লাগিব আৰু এইফালে আৰ্মিৰো আপুনি কথা শুনিব লাগিব। এনেকুৱা এটা দোমোজাত পৰি আপুনি সাংবাদিকতা কৰিব লাগিব। তেতিয়া আচলতে জীৱনটো জুটো আমি বাদ দি কিনে আমি কাম কৰিছিলোঁ আৰু সেই যিটো আচলতে পৰিৱেশ, সেই পৰিৱেশটোত আমি সাংবাদিকতা কৰিছিলোঁ। কাৰণ মোৰ এতিয়া আপুনি যদি সাংবাদিকতা ক'ব বিচাৰে, মই 94ত মই দৈনিক অসমত কাম কৰিছিলোঁ, তেতিয়া মোৰ কাৰ্ড হোৱা নাছিল। 94ৰ পৰা 97লৈকে মই দৈনিক অসমত আছিলোঁ। 97ত আমাৰ অসম ওলাইছিলে, মই আমাৰ অসমৰ প্ৰতিষ্ঠাপক, মানে প্ৰতিষ্ঠানটোৰ যিখন কাকত ওলাইছিল, কাকতৰ যিটো আচলতে প্ৰথম সংখ্যা ওলাইছিল, সেই প্ৰথম সংখ্যাটোৰ পৰা মই আমাৰ অসমত আছিলোঁ। তাৰপিছত মই অসমীয়া প্ৰতিদিনত কাম কৰিছোঁ, তাৰপিছত মই দৈনিক বাতৰিত কাম কৰিছোঁ, এদিনত কাম কৰিছোঁ আৰু মই নিউজ লাইফত আপোনালোকৰ আশীৰ্বাদত এতিয়া মই 17টা বছৰ মই নিউজ লাইফত একেৰাহে মই কাম কৰিছোঁ। মোৰ উঠি অহা প্ৰজন্মটোলৈ এটাই অনুৰোধ আছে, এটা অনুৰোধ থাকিব যে আমি যেতিয়া প্ৰথম কাম কৰিছিলোঁ তেতিয়া দেখিছোঁ, আজিকালি ধৰক আপোনাৰ মই এটা ধৰক ভাল বাতৰি কৰিছোঁ, আপুনি আৰু মোক ধৰক চাহটো খাবলৈও আপুনি মোক কিবা এটা দিব, ইমান ধুনীয়াকৈ এটা প্ৰচাৰ কৰি দিলা, তুমি অলপ কিবা এটা চাহ খাবা, সেনেকুৱা আমাক পইচা এটা দিব। কিন্তু মোৰ কথা হ'ল যে সাংবাদিকতা যদি আপুনি ভাল সাংবাদিকতা কৰিব বিচাৰে নহয়, তেতিয়াহ'লে আপুনি কষ্টত থাকিব লাগিব আৰু সৃষ্টিত আপুনি গুৰুত্ব দিব লাগিব। পইচাটো ডাঙৰ বস্তু নহয়, আপুনি সৃষ্টিত গুৰুত্ব দিব লাগিব। সমাজত যদি আপুনি এজন প্ৰতিষ্ঠিত সাংবাদিক হ'ব লাগে, আপুনি এনেকুৱা কিছুমান বাতৰি, এনেকুৱা কিছুমান এক্সক্লুজিভ বাতৰি কৰিব লাগিব যে যাতে আপোনাৰ নামটো চাৰিওফালে বিয়পি যায় যে এইটো কোনে কৰিছে, অনুপমে কৰিছে। তাৰমানে আপোনাৰ নামটো তেতিয়াহে ৰাইজৰ মাজলৈ যাব আৰু তেতিয়াহে আপোনাক সকলোৱে বিচাৰিব বা তেতিয়াহে এজন আপুনি সকলোৰে জনপ্ৰিয় সাংবাদিক হ'বলৈ সক্ষম হ'ব। নহ'লে কিন্তু আপুনি যদি টকাৰ পিছত ঘূৰে বা ধৰক আপুনি যদি এটা বাতৰি কৰিলে তাৰ পিছতে যদি আপুনি মানে পইচাটোৰ ধান্দাত ঘূৰি ফুৰে, তেতিয়াহ'লে সাংবাদিক নহয়। আৰু চাওক, সাংবাদিকসকলক এতিয়া মই সকলোকে নকওঁ, একাংশই অনবৰতে সাংবাদিকক কয় যে আমাৰ বহুত টকা থকা বুলি ভাবে যে বহুত টকা আছে। আচলতে সাংবাদিকৰ বহুত টকা নাই, এইটো কিন্তু একেবাৰে, কাৰণ মই সাংবাদিকতাৰ জগতখনত জড়িত হৈ আছো, সক্ৰিয়ভাৱে মই কাম কৰিছো, 24/7 কাম কৰি আছো। সাংবাদিকৰ আচলতে পইচা নাই, কিন্তু সাংবাদিকৰ আচলতে নাজানো, মই ক'ব নিবিচাৰো, কিন্তু কিজানি এটা অভিশাপে নেকি আমাৰ, যে আমাৰ মানে টকা বহুত থকা বুলি ভাবে আৰু আমি বিভিন্ন ধৰণে আমি টকা সংগ্ৰহ কৰি। আচলতে সেইটো কথা নহয়। ভাল সাংবাদিক আজিৰ যুগত বহুত আছে আৰু ভাল সাংবাদিকে কোনোদিনে টকাৰ পিছত নদৌৰে, তেওঁলোকে সমাজৰ উন্নয়নৰ কাৰণেহে কাম কৰে। আৰু মই ভাবো মোৰ পিছৰ যিটো প্ৰজন্ম আছে, বহুত ভাল ভাল আজিকালি ল'ৰা ওলাই আহিছে। গতিকে এইসকলে বিশেষকৈ মই পৰ্টেলৰ কথা বাৰু নকওঁৱেই, পৰ্টেলতো বহুত ভাল ল'ৰা কাম কৰি আছে আৰু টিভিতো আজিকালি নতুন নতুন ল'ৰা ওলাই আহিছে। সেইবিলাক ল'ৰাক মই ব্যক্তিগতভাৱে, মই যদি আপুনি কৈছে মই জ্যেষ্ঠ বা মই বহুদিন সাংবাদিকতা কৰিলোঁ, মই তেওঁলোকক বিভিন্ন ধৰণৰ কথা বুজাওঁ বা কৰ্মশালা আদিও নলবাৰীত, আমাৰ ইয়াতো নলবাৰী জিলাতো অনুষ্ঠিত হয় আৰু তাত সকলো কথা তন্নভাৱে আলোচনা কৰা হয়। আৰু আপোনাক এটা কথা ক'লোঁ যে নলবাৰীৰ পৰা এতিয়া বহুত ভাল সাংবাদিক ওলাই আছে আৰু তেওঁলোকে এদিন জনপ্ৰিয় সাংবাদিক হৈ পৰিব। এইখিনিতে আপুনি এটা কথা প্ৰকাশ কৰিলে যে ৰজাঘৰলৈ বা চৰকাৰলৈ আপোনালোকৰ আবেদন থাকে, তো সংবাদ সেইবিলাকৰ ওপৰত অকণমান দৃষ্টি ৰাখি তেওঁলোকৰ যিটো উপাৰ্জনৰ পথ বা তেওঁলোকক আৰ্থিকভাৱে কেনেকৈ সকাহ দিব পাৰি, এই ক্ষেত্ৰত যদি সংবাদ সেইবিলাকে একগোট নহয় বা এখন মঞ্চত থিয় নহয়, তেতিয়া কিন্তু অসুবিধা হয়। তেতিয়া মাজে মাজে প্ৰশ্ন হয় যে সংবাদ সেইবিলাক এটা মঞ্চত উপস্থিত বা থিয় নহয় নেকি আপোনালোক? নহয়, চাওক, এতিয়া মই আপোনাক এটা কথা কৈ আছো, এতিয়া কেইটামান টিভি চেনেলৰ বাহিৰে বা কেইখনমান কাকতৰ বাহিৰে, বাতৰি কাকতৰ বাহিৰে আপোনাক কিন্তু কোনো সাংবাদিকক সেই প্ৰতিষ্ঠানসমূহে দৰমহা নিদিয়ে। মোৰ প্ৰশ্ন এটা
যে আপোনালোকে নিজৰ স্বাৰ্থৰ বাবে নিজৰ নামৰ বাবে এখন কাকত বা এটা ইলেক্ট্ৰনিক চেনেল খুলি আচলতে কি লাভ আছে যদি আপোনালোকৰ তলত কাম কৰা মানুহখিনিক আপোনালোকে পইচা দিব পৰা নাই প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন হ'ল এটা সাংবাদিকে যেতিয়া অফিচৰ পৰা পইচা নাপাব তেওঁ কেনেকৈ সংবাদটো যোগাৰ কৰিব আল্টিমেটলি তেওঁ কম্প্ৰমাইজ কৰিব লাগে গতিকে মই ভাবো মই এটা কথাই চৰকাৰলৈ মোৰ এটা অনুৰোধ আছে চাওক চৰকাৰে যেনেকুৱাকৈ ধৰক প্ৰাইভেট স্কুলবিলাকত তেওঁলোকে নিয়ম কৰি দিছে যে টিচাৰজনক ইমান দৰমহা দিব লাগিব তেতিয়াহে প্ৰাইভেট স্কুলৰ মানে অনুমতি থাকিব বা পাৰমিশন দিব গতিকে মোৰো এটা চৰকাৰলৈ অনুৰোধ আছে যে যিসমূহ বাতৰি কাকত আছে বা যিসমূহ টিভি চেনেল আছে বা যিসমূহ পোৰ্টেল আছে সকলোকে পঞ্জীয়নৰ ব্যৱস্থা কৰক সাংবাদিক লাগিলে তেওঁলোকে কমাই দিয়ক নলবাৰী ডিষ্ট্ৰিক্টত 4টা সাংবাদিক দিব নালাগে আপোনালোকে নলবাৰী ডিষ্ট্ৰিক্টত এটা দিয়ক কামৰূপ ডিষ্ট্ৰিক্টতো আপোনালোকে এটা সাংবাদিক দিয়ক দি তেওঁক এটা দৰমহা দিয়াৰ ব্যৱস্থা কৰক এইটো চৰকাৰে আচলতে মালিক পক্ষক মাতি নি এখন চুক্তি কৰিব লাগে আৰু মই ভাবো এই চুক্তি এখন কৰিলে সমাজত কোনো ধৰণৰ দুৰ্নীতি অনিয়মৰ সৃষ্টি নহয় আৰু সকলোৱে আচলতে এই যি সাংবাদিকতা বিচাৰে ৰাইজে সেই সাংবাদিকতাটো ৰাইজেও পাবলৈ সক্ষম হ'ব ক্ষোভ আৰু আক্ষেপ তেতিয়াহে ব্যক্তিৰ থাকে যেতিয়া কামটোৰ প্ৰতি বেছি দায়িত্বশীল আৰু তেখেতসকলে সেই কামটোৰ মাজত হৃদয়েৰে সোমাই পৰে আৰু সেইকাৰণে আজি 2024 চনৰ প্ৰথম দিনটোতে আমাৰ জ্যেষ্ঠ সাংবাদিক বন্ধু ব্ৰজেন তালুকদাৰে নিজৰ অনুভৱ আৰু তেখেতৰ অভিজ্ঞতা আৰু পৰিকল্পনা সুন্দৰকৈ আমাৰ আগত দাঙি ধৰিলে আপোনাক যথেষ্ট ধন্যবাদ নমস্কাৰ